নমস্কাৰ আৰু সকলোকে মানে কি 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 কৰিব লাগে দীপাৱলীৰ কি কথা জনাব লাগে শুভেচ্ছা জনাব লাগে জনাইছো বম কিনিম বুলি ভাবিছিলো ঘৰ বম কিনি আনিম বুলি ভাবিছিলো এটা কিনিব নালাগে যেন পাইছো এই ল'ৰাজনে ইমান কিনি থৈছে চাকচোন ইমান ভাল পায় মানে আমাক গোটেইখিনি নহয় মই বেচিবলৈ আনিছো কি কি বেচিবলৈ আনিছো ইয়াতে আছে আমি কিন্তু কিনিবলৈ অহা নাই আকৌ দেই বঢ়িয়া তই বেচিবলৈ আনিছিলি তই দোকানটো বন্ধ হৈ ৰাখ তই কেতিয়া বেচিলি কি হ'ল আমি পকেটতে বম লৈ ফুৰিছো চাব নেকি দেখা 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 এ চাওক জলকীয়া বম তোৰ কি কি বম আছে বাৰু দেখাচোন মোৰ একচুৱেলি চকলেট বমটো আনিছিলো আৰু জকমক বম আছে মোক বেছি পিন নাই এতিয়া এতিয়া আনিবেছো এটা জ্বলাবলৈ দিম তোমাক জ্বলাবলৈ ডাইৰেক্ট দিবি না তোমাক ফুটাবলৈ দিম ডাইৰেক্ট ফুটাব দিবি এইটো গাঁৱত মই কালি বেলেগকে বেচিবলৈ আনিছো মানে এইটো কি হ'লচেলত লৈ আনিছ হ'লচেলত আনিছো এনেকা ক'লে আমাক আগতীয়াকে ক'ব লাগিছিলে আমি সকলোৱে মিলিজুলি ফুটাবলৈ কিনিলো যেন নহয় হয়তো কি হয়তো ভাল লাগিছে নতুন জেকেট ন দেখিছে আমাৰ ইয়াত ঠাণ্ডা হৈ গৈছে একদম পুৰা জেকেট পিন্ধিবলগীয়া হৈছে ময়ো জেকেট পিন্ধিছো বৰ্মনৰ চুৱেট পিন্ধি লৈছে আৰু সবে পিন্ধি আছে এইফালে ভাগিন আছে ভাগিনো পিন্ধি আছে আজি মানে দিৱালী পুৰা হেভি পাৰ্টি होगा আৰু ইয়ে নিৰ্মল শইকীয়া হে ইয়ে उसका दोस्त है কামো দিলো যে লৰাটোক দেখিছে নাই মৰমত কি দিছে এই উপাধি দিছ এ বহুত ভাল দেই বুলি নাভাবিবই দিয়া নাই এটাহে দিবই দে এটাটো দে আকৌ লৈ লৈকে 15 টকা এটা গম পাছ না 15 টকা হ'ব মই তোক নিদু দিম বুলি ভাবিছিলি নেকি মমনা বহুত কম দিছা আমাক এনেকা এইবিলাক দি পিনি ফুসলাইছে চাচোন এইলা বম দিছে আমাক এতিয়া আপোনাক বহুত দয়ালু কিন্তু কিনি মেলি যে আমাৰ কাৰণে বমটো ৰাখি দিছে তাকে মানে ধন্যবাদ দেই বৰ্মনদা ধন্যবাদ দিৱালী আৰু পুৰা বৰষুণ দি আছে সেইকাৰণে বম চম ফুটোৱা নাই নেকি একা ল'ৰা ক'ৰবাত বিয়া চিয়া খাই আহিলি যেন পাইছো কাহা মে বিয়া খাকে আ গয়া ঐ ফাইনেলি ঘৰ পहुंच গয়া আমি ভাবিছিলো বিয়াৰ লগত তয়ো মানে গুচি যাবি নেকি কইনাৰ লগত আমি বিয়া পাতাব নহয় এয়া লহ তোৰ কাৰণে উপহাৰ আনিছো হেপী দিৱালী বন্ধু হেপী দিৱালী থ্যাংক ইউ মানে মই ভাবিছিলো মনোজ ভাই যে নাহিবই আৰু হিটো ক'ৰবাত গ'লে মানে লটকি থাকে কিন্তু ফাইনেলি হি আহিছে আজি আমি আমাৰ লগত দিৱালী সেলিব্ৰেট কৰিম বুলি মানে বহুত দিনৰ আজি দেৱালী একেবাৰে হেমেকা কাৰণ জন্মৰ পৰা আজিলৈকে মানে কেতিয়া বৰষুণ দি পোৱা নাছিলো দেৱালী হা কিন্তু আজি মাক কসম এটা কথা কৈ দিম হা নগাঁৱটো জুনাই তাত আৰম্ভ কৰিছো তাৰ পৰা মানে ইয়ালৈকে বৰষুণ বৰষুণ এৰাও নাই কতো বৰষুণ হুকুৱাও নাই একে লেঠাৰি এটা লিমিটত বৰষুণ দি আছে বে আমিতো ৰাতিপুৱা বৰষুণে পাই আছো ন বাৰু এতিয়া কিন্তু বম ঠিকছে লৈ আহিছো ঠিকছে ফুটাম কি কৰিম আৰু এনজয় কৰিম মানে আজি আমি দিৱালী পাতিম বুলি আহি গলো মনোজ ভাইৰ ঘৰত আৰু এতিয়া সকলোৱে আহি বহি লৈছো মানে বহুত দিন হৈ গল একেলগে কি কৰা নাই ধামাকা পাৰ্টি কৰা নাই পাৰ্টি আৰু আগে পিছে আপোনালোকে দেখিছিলে আমি পাৰ্টি কৰি থাকো কিন্তু এইবাৰ আমি পাৰ্টি কৰা নাছিলো বহুত কম কৰিছিলো সেইকাৰণে আজি ফাইনেলি ভাবিলো যে আমি কি কৰিম দিৱালী পাৰ্টি কিন্তু বৰষুণে হেমেকা অলপ হেমেকাই দিছে আমাৰ বমবোৰ যাতে বৰ্মনে দিয়া বমবোৰ হেমেকা নহয় যাতে হেয়াই মই আশা কৰিছো ধুম কেপ যাতে ফুটে ধন্যবাদ আজি মানে দিৱালীৰ লগতে আমাৰ মানে মৰম লগা ছোৱালী এজনীৰ মানে বাৰ্থডে এইফালে আমাৰ বাইদেউজনী আৰু কস্তুৰীয়ে বেলুন ফুলাই আছে চাওক ফুলাইছে নে ফুটাইছে নাজানো আৰু তোৰ গাৰ্লফ্ৰেণ্ড বুলি কও না আমাৰ ৰীনা বাইদেউৰ বাৰ্থডে মানে সেইকাৰণে এটা কেকটো লৈ আনক যাওক না আছিলে এইটো ৰীনাটোৰ নামটো গুচি গ'ল একো নহয় দিয়া না ৰীনাৰ নামটো গুচি গ'ল মানে বৰ্মনে গাড়ীত লৈ আনোতে এইটো চাওক অলপ ঠেকেচি দিলে গোটেই চেপ চাই চাতে ধুনীয়াকে আছে ইয়াত আছে নামটো ইয়াত থাকি গ'ল এইটো ল'ৰা মানুহৰ দৰমা আৰু ছোৱালী মানুহৰ কি সুধিব নালাগে বয়স কিন্তু আমি মানে ৰীনাৰ বয়স ফাদিল কৰি দিছো এইটো 2 বছৰ হৈছে ন 2 + 2 4 বছৰ হৈছে Happy birthday to you. Happy birthday, dear Rina Kapina. Happy birthday to you. Hey! Happy birthday to you. Hey! वाह ये सब क्या है केक खुआ खुई चली से खुआ दे सबके हैप्पी बर्थडे
ৰিনাৰ বাৰ্থডে উপলক্ষে দুটামান গিফ্ট লৈ আনিলো মানে চবে লৈ আনিছে সেইকাৰণে ৰঙা ফুল মই লৈ আনিলো ৰঙা ফুল কেলে গিফ্ট লৈ আনিছো গিফ্ট বেলেগ কৈছো না ৰঙা ফুল কেলে ৰঙা ফুল কেলে হা হে এইবিলাক সুধিব বাদে গিফ্ট পাইছে নহয় এতিয়া কি কম বহুত ধনী হৈ গ'ল একদিনতে ধনী হৈ গ'ল অলপ সময়তে 10 মিনিটতে ধনী হৈ গ'ল না কিন্তু ইয়াত টকাৰ ধনী নহয় মনৰ ধনী আছে বহুত দিন হৈ গ'ল হয়তো আপোনালোকে মিগাঙৰ মানে চব্জি কাটা মানে মিছ কৰি আছিলে চাগে দেই কাৰণ আমিও পাৰ্টি চাৰ্টি কৰা নাছিলো ন সেইকাৰণে মিগাঙেও মানে চব্জি কাটা নাছিলে আগতে আপোনালোকে কমেণ্ট দিয়ে মিগাঙে অকল যেতিয়াও ভিডিঅ' দেখো পাৰ্টি কৰিলে চব্জি আলু কাটি থাকিব পিয়াজ কাটি থাকিব তেনেকে হয় আজি ভাগিনো আহিছে ভাগিনো কাটিছে বৰ্মনো কাটিছে লেকিন চব্জি কন বনাইগা টেষ্টি কন বনাতা হে মনোজ ভাই বনাব মনোজ ভাই হাতৰ বহুত দিন হ'ল খোৱা নাই বহুত 6 মাহ 7 মাহ 8 মাহ হৈ গ'ল চাগে খোৱা নাই আজি খামেই আজি দিৱালীৰ নামত মানে বম চম জ্বলোৱা ফুটোৱা একোৱে নহল কাৰণ বৰষুণ দি আছে এটা দুটাকে ফুটালো আৰু বেছিকে ফুটোৱা নাই আৰু আমাৰ মানে লগৰবোৰৰ লগত এতিয়া বহি মজাকে বাৰ্থডেৰ নামত আৰু দিৱালীৰ নামত কিবা এটা কৰিম নহয় কিবা এটা খাই আছো কি আছে মই দেখুৱাই আছো ইধৰ মে হে কবি ভাজি আৰু এইফালে ব্ৰইলাৰ চইলাৰ মনোজ ভাই স্পেচিয়েল ৰাইজৰ ভোক লাগিছে নে নাই নাজানো কিন্তু মোৰ ভোক লাগিছে তোমালোকে কি কোৱা খোৱা দেই ভালকে খোৱা ভাল হলেও বেয়া হলেও খাই লোৱা ৰিনাৰ নামত আৰু দেই হেপী বাৰ্থডে ৰিনা খোৱাৰ আগত আৰু এবাৰ কৈ দিছো ধুনীয়াকে খোৱা বোৱা হৈ গ'ল পুৰা বৰষুণ দি আছে এতিয়া মুঠতে মানে এতিয়া ঘৰলৈ যাবগে লাগে 12টা বাজিলে আৰু এতিয়াও ফটকা ধুমধাম ফুটি আছে ইমান বৰষুণ দিলেও ন লোকে খুব এনজয় কৰিছে যেন পাইছো কিন্তু আমি এই বৰষুণত মানে এনজয় মানে বম চম ফুটোৱা নহল আৰু এতিয়া যে এইটো চাওক বৰষুণ দি আছে যাব লাগিছিলেগে আৰু ঘৰলৈ